নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ এইমছৰ এটা ৰিচাৰ্চ আহিছে য'ত ষ্টাডি কৰি গম পাইছে হিউমেন চিমেন বা স্পাৰ্মক কৰোনাই বহুত এফেক্ট কৰিছে যিবোৰৰ ক'ভিড হৈছিল তেওঁলোকৰ স্পাৰ্ম কোৱালিটি বহুত বেয়া হৈ পৰিছে আৰু ইমানেই বেছি নেগেটিভলি এফেক্ট কৰিছে যে ইয়াক ঠিক কৰা ইজি নহয় এইমছৰ ৰিচাৰ্চাৰ্ছে মিলি ইয়াৰ ওপৰত কাম কৰিছে কৰোনাৰ সময়ৰ পিছত 30 জন পেশেন্ট হিহতে ললে পেশেন্টছবোৰৰ বয়স 19ৰ পৰা 43 আছিল তেওঁলোকৰ কোভিড হোৱা পিছত যেতিয়া ৰিকভাৰ কৰিলে তেতিয়া তেওঁলোকৰ স্পাৰ্ম লোৱা হ'ল তাৰ পিছত টেষ্ট কৰা ষ্টাৰ্ট কৰি দিলে আৰু টেষ্ট কৰি গম পালে যে স্পাৰ্মৰ কোৱালিটি বেয়া হৈছে আগতকৈ স্পাৰ্ম কোৱালিটি বেয়া হৈ পৰিছে 3 মান্থস পিছত আৰু টেষ্ট কৰিলে আৰু গম পালে পৰিস্থিতি আগতকৈও বেয়া হৈ পৰিছে সো ডক্টৰছবোৰে বহুত আচৰিত হৈ পৰিল কাৰণ ই চিন্তাৰ বিষয় হৈছে এই ষ্টাডিটো পাব্লিছ হৈছে Curious Journal of Medical Science এতিয়া স্পাৰ্মত ডিফাৰেন্স কি আহিছে সেয়া বুজিম প্ৰথমতে পুৰুষৰ তাত স্পাৰ্ম বা শুক্ৰাণু থাকে বুলি আমি সকলোৱে জানো য'ত XY ক্ৰমোজোমছ থাকে এতিয়া সেই 30 জন মানুহৰ 10 উইকছ পিছত যেতিয়া স্পাৰ্ম চেক কৰে তাত 40% স্পাৰ্ম কম আছিল তেওঁলোকৰ ইমপ্ৰুভমেণ্ট কৰা হ'ল পিছত কিন্তু তাৰে 10% মানুহৰ স্পাৰ্ম লং টাৰ্মৰ বাবে এফেক্টেড হৈ আছিল অৰ্থাৎ ফিউচাৰত ই ভাল হয় নে নহয় কোনো গ্যাৰেণ্টি নাই সো এনেকৈ যদি এফেক্ট হয় ইটো বহুত এটা ডাঙৰ প্ৰবলেম সো কিছুমানে ভাবিব ভয় খুৱাই আছে এনেই কিন্তু তেনেকুৱা নহয় এইবোৰ বহুত ৰিচাৰ্চ কৰি গম পোৱা গৈছে পিছে তাৰে পিছত আকৌ টেষ্ট কৰিছে 10 উইকছ পিছত আৰু গম পাইছে তাৰে 33% মানুহৰ ভলিউম কম হৈছে আৰু ভলিউম কম হোৱাটো ভাল নহয় লগতে 24 জন মানুহৰ স্পাৰ্ম কাউন্ট কম আছে 22 জন মানুহৰ স্পাৰ্মৰ যি থিকনেছ হেয়া বেয়া হৈ পৰিছে সো এতিয়া স্পাৰ্ম কাউন্ট আৰু স্পাৰ্ম ভলিউম কি হয় এতিয়া স্পাৰ্ম কাউন্ট হ'ল 1 ml তাত 15 বিলিয়ন স্পাৰ্ম থাকিব লাগে বা 1.5 crore ইমান থাকিব লাগে এতিয়া 1.5 crore যদি কম থাকে হেয়াই স্পাৰ্ম কাউন্ট কম হোৱা আৰু 1 ইজাকুলেশ্যন অৰ্থাৎ স্পাৰ্ম এবাৰ বাহিৰ ওলাই দিলে তাত 40 মিলিয়ন স্পাৰ্ম থাকিব লাগে অৰ্থাৎ 4 crore মান এতিয়া ভলিউমৰ কথা ক'লে 1.5 ml ৰ পৰা 5 ml স্পাৰ্ম থাকিব লাগে ইজাকুলেশ্যনৰ সময়ত সো টেষ্ট কৰাবোৰৰ ভলিউম 1.5 ml ভলিউমতকৈও কম পাইছে সেইবাবে ই ডেঞ্জাৰাছ সো এইবোৰ প্ৰবলেম বাঢ়ি গ'লে মানুহৰ স্পাৰ্মক বহুত বেয়াকৈ এফেক্ট কৰিব ইয়াত এটা গুড নিউজো আছে যিবোৰে নিজৰ হেল্থৰ ভালকৈ কেয়াৰ লৈছে আৰু ডক্টৰে যিবোৰক কেয়াৰ কৰিছে তেওঁলোকৰ ইমপ্ৰুভমেণ্ট হৈছে ডক্টৰছে দাবী কৰিছে যে এনেকৈ ইমপ্ৰুভমেণ্ট কৰি থাকিলে স্পাৰ্ম কোৱালিটিৰো ইমপ্ৰুভমেণ্ট হ'ব পাৰে সো ইয়াৰ বাবে কৰোনা দায়ী হয়েই কিন্তু ষ্ট্ৰেছ হ'ল আনাদাৰ ৰিজন কৰোনা হোৱাবোৰৰ মেণ্টেলি বহুত প্ৰেছাৰ ফিল কৰিছিল সো এক্সট্ৰিম ষ্ট্ৰেছ হ'লেও স্পাৰ্ম কাউণ্ট কম হৈ পৰে সো যাৰ কৰোনা হৈছিল ভাল খাদ্য খাব এক্সাৰচাইজ কৰিব মাইণ্ড ফ্ৰেছ ৰাখিব যাৰ ফলত স্পাৰ্ম কোৱালিটি ইমপ্ৰুভ হৈ আহিব সো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব